বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো ভাৰ্গৱ ব্লগৰ এটি নতুন ভিডিঅ'ত। আৰু মই এতিয়া বৰ্তমান আছো বোকাঘাটত আৰু মই এতিয়া আপোনালোকক লৈ যাম বোকাঘাট শ্ৰী শ্ৰী চিকনতা থানলৈ। আৰু বলক আজিৰে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰে যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকক ভাল লাগে তেন্তে হ'লে লাইক কৰিব নাপাহৰিব, তাতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল মই এতিয়া বহিলোঁ বেটেৰী ৰিক্সাত আৰু এতিয়া মই যাবলৈকে ওলাইছোঁ শ্ৰী শ্ৰী চিকনতা থানলৈ। আৰু আপোনালোকক তাৰে কিছু সুন্দৰ দৃশ্য দেখাম। আৰু এতিয়া আমি বৰ্তমান গৈ আছোঁ। বন্ধুসকল এতিয়া মোৰ পাছফালে আছে চিকনতা থানৰ দ্বিতীয় গেট। আৰু ইয়াৰে আপোনালোকক এটি চিনেমেটিক শ্বট দেখাই দিছোঁ। বন্ধুসকল এয়া আপোনালোকে সুন্দৰভাৱে চাব পাৰিছে থানৰ মুখ্য দুৱাৰ। আৰু বলকচোন আমি ভিতৰলৈ যাওঁ আৰু চাওঁ কেনেকুৱা দৃশ্য। বন্ধুসকল এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম আৰু আপোনালোককো কিছু সুন্দৰ দৃশ্য দেখাম। বন্ধুসকল এতিয়া আমি মুখ্য মন্দিৰটোলৈ প্ৰৱেশ কৰিম আৰু অতি সুন্দৰ থানটি। আৰু আপোনালোকেও পাৰিলে এক পাক আহিব। আৰু বলকচোন আমি ভিতৰলৈ যাওঁ। বন্ধুসকল থানটোলৈকে বিশুদ্ধ পানীৰ সুন্দৰভাৱে ইয়াত ব্যৱস্থা এটি কৰি থোৱা হৈছে। বন্ধুসকল ইয়াত সুন্দৰভাৱে বহিবৰ বাবে ব্যৱস্থা কৰি থোৱা হৈছে। আৰু আপোনালোকে যদি আহে তেন্তে হ'লে ইয়াতে আপোনালোকে বহি পিনে জিৰাব পাৰিব। আৰু বন্ধুসকল ইয়াত বিশাল ডাঙৰ এটি পুখুৰীও আছে, আপোনালোকে সুন্দৰভাৱে চাব পাৰিছে। বন্ধুসকল মই এতিয়া বৰ্তমান ককা এজনক লগ পালোঁ আৰু ককাজনৰ পৰা জানিম তেওঁৰ অনুভৱ থানটোলৈকে আহি। বহুত ধুনীয়া লাগে ইয়াত থাকি, পবিত্ৰ মন্দিৰ, পবিত্ৰ ভাৱ, সত্যক লগ পাই ইয়াত থাকি বহুত আনন্দ উপভোগ কৰিব পাৰি। কোনো দুখ বিপদৰ কথা মনলৈ নাহে। বিভিন্ন ৰাইজক লগ পোৱা যায় নিৰ্মল হৃদয়ৰ, সেয়েহে ইয়াতে থাকি ভাল। ধন্যবাদ। বন্ধুসকল এতিয়া মই বৰ্তমান দাদা এজনক লগ পালোঁ আৰু দাদাজনৰ পৰাও জানিম তেওঁৰ অনুভৱ থানটোলৈকে আহি।
হয়, বোকাখাটৰ এখন শ্ৰী শ্ৰী চিকনাটা থান। ভাল লাগে ইয়ালৈ আহি পেলাই। চিকনাটা থান বোকাখাটৰ বহুত পুৰণা থান। ইয়ালৈ মানে আমি আগতেও আহিছোঁ, এতিয়া আজি আকৌ আহিছোঁ। ভাল লাগে, শৰাই দিম বুলি আহিলোঁ শ্ৰী শ্ৰী চিকনাটা প্ৰভুৰ চৰণত। সেয়াই আৰু বন্ধুসকল, ইয়াত বহুতো ভক্তৰ আগমন হৈছে আৰু ইয়াতে মই ভিডিঅ'টো সামৰিম আৰু আজিৰে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে হ'লে লাইক কৰিব নাপাহৰিব। তাতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে নাপাহৰিব। জয় অসম।